নমস্কাৰ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ জাতিলাও দি মাছ। জাতিলাও দি মাছ মই কেনেকৈ বনালোঁ চাওঁচোন ব'লক। এতিয়া মই জাতিলাওখিনি ধুনীয়াকৈ কাটি মেলি ধুনীয়াকৈ থৈ দিছোঁ। এইখিনি মই কাটি পিনে ধুনীয়াকৈ কুকাৰত মই এতিয়া 2টা বা 3টা হুইচেল মাৰি দিম। মই জাতিলাও এনেকৈ বনাওঁ, এনেকৈ খাই ভাল লাগে কাৰণে মই এনেকৈ বনাওঁ। এয়া জাতিলাওখিনি কুকাৰত দি দিছোঁ। এতিয়া মই পানী দি দিছোঁ। পানী জোখ মতে দিলে হ'ব, মই যিমানখিনি দৰকাৰ সিমানখিনি দিছোঁ। আৰু তাৰপিছত মই ইয়াত পিঁয়াজ এটা কাটি দিছোঁ, বিলাহী 2টা দিছোঁ, মই সৰু বিলাহী, ডাঙৰ হ'লে এটা দি দিলে হ'ব। তাৰপিছত ইয়াত মই আলু এটা দি দিছোঁ। এইখিনি এতিয়া মই 2টা বা 3টা হুইচেল মাৰি ধুনীয়াকৈ বইলিং কৰি ল'ম। তাৰপিছত মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰাৰ পিছত মই এইখিনি ধুনীয়াকৈ বনাই ল'ম। মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছৰ লগত জাতিলাও খাই ভাল লাগে। এতিয়া মই তেলত পিঁয়াজ, আদা নহৰু পেষ্ট, শুকান জলকীয়া, তেজপাত, কেঁচা জলকীয়া সেইখিনি মই ভাজি ল'লোঁ। ইয়াত মই এতিয়া হালধি আৰু জিৰা গুড়ি 1 চামুচ দি দিম। তাৰপিছত মই বইলিং কৰা জাতিলাওখিনি ইয়াত দি দিম। বইলিং কৰা পানীখিনি ইয়াত দি দিম। উতলি আছে, এতিয়া মই ইয়াত পানী দি দিলোঁ। তাৰপিছত ইয়াত মাছখিনি দিলোঁ। উতলি আছে, এইখিনি খাবলৈ বহুত ভাল লাগে। জাতিলাও খাই যিহেতু ভাল পাওঁ, মই এনেকৈয়ে বনাওঁ। আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আপোনালোকেও মোক অলপ ছাপোৰ্ট কৰিব। এতিয়া উতলি আছে মাছ। যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া ধনিয়া পাত দি দিলোঁ। এইখিনি মই এতিয়া জাতিলাও হৈ গ'ল, খাবলৈ ভালেই হৈছিলে। এইখিনি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।